হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে আছে। মোৰ বৰ্তমান ভালেই বাৰু। আজি আমি যাবলৈ ওলাইছোঁ শিৱদৌল। যিহেতু আজি সোমবাৰ দিনটোত আপোনালোকে চবেই জানে যে সোমবাৰ দিনটোত শিৱ পূজা কৰা হয়। বহুত দিনৰ পৰা মানে শিৱদৌল যোৱা নাছিলোঁ, শৰাই আগবঢ়াই থৈছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ কিছুমান অসুবিধাৰ কাৰণে। আজি তাকে সময় পাইছোঁ, গৈ আহোঁচোন বোলো। ওলাইছোঁ এতিয়া আমি শিৱদৌল আহি পালোঁ। আহি পাই পূজা কৰিলোঁ, পূজা পাতল কৰি আহি মেলিয়ে ভিডিঅ' কৰা হৈছে। তাৰ আগত ভিডিঅ' নাই কৰা বাৰু। আৰু মন্দিৰৰ ভিতৰৰ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, তাকে আমি মন্দিৰৰ ভিতৰৰ দৃশ্যখিনি আপোনালোকক দেখাবলৈ নহ'লে। আজি বেটাক অনা নাই, বেটাক স্কুলত থৈ আহি আমি মন্দিৰলৈ আহিলোঁ। যিহেতু শাওণ মাহৰ সোমবাৰ দিন এটাত শিৱদৌল আহিব লাগে, শিৱ পূজা কৰিব লাগে। তাকে শাওণ মাহটোতো শেষ হ'বলৈ হ'লেই ন, তাকে আজি টাইম উলিয়াই মেলি আহিলোঁ আৰু। এতিয়া মই আপোনালোকক মন্দিৰৰ বাহিৰৰ দৃশ্য দেখাই দিছোঁ। এইখন হৈছে শিৱদৌল। শিৱদৌলখন আচলতে দেৰগাঁৱৰ নেঘেৰটিঙত আছে। দেৰগাঁও নেঘেৰটিং শিৱদৌল বুলিও কোৱা হয়। আচলতে যিসকল দেৰগাঁৱৰ তেওঁলোকেতো আহি দেখিছেই শিৱদৌলখন কেনেকুৱা। আপোনালোকে যদি দেৰগাঁৱৰ নহয়, বেলেগ জেগাৰ পৰা যদি ভিডিঅ'টো চাই আছে, আপোনালোকে ভালকৈ মন দি চাব। আপোনালোকে আহিব এবাৰ, আহি চাই যাবহি। এইখন মন্দিৰ আচলতে দেৰগাঁৱৰ নেঘেৰটিঙত আছে। দেৰগাঁও শিৱদৌল বুলি কোৱা হয়। আপোনালোকে দেখিছে এয়া কি ধুনীয়া। এইফালে বান্দৰ গৰু চব আছে। এইফালে কিমান আজি মানুহ ভিৰ হৈছে আপোনালোকক ক'বই নালাগে আৰু কিমান মানুহ ভিৰ হৈছে। এয়া দেখিছে মানুহ একদম বহুত ভিৰ হৈ আছে আজি। যিহেতু সোমবাৰ, সেইকাৰণে আৰু শাওণ মাহৰটো শেষ হ'বলৈ হ'ল ন, সেইকাৰণে আজি মানুহ পূৰা ভিৰ হৈছে। এতিয়া আমি লাহে লাহে ওলাই গৈছোঁ আৰু আপোনালোকক মন্দিৰৰ গোটেই কাষৰ চাৰিওফালৰ দৃশ্য দেখাই দিছোঁ। এইখনতে আমি চাকি তাকি জ্বলাওঁ। আচলতে একদম য'ত শিৱলিংগ আছে তাত চাকি তাকি জ্বলাব নিদিয়ে, অকণমান বাহিৰত অকণমান আঁতৰত জ্বলাব দিয়ে। তাকে আমি চাকি তাকি জ্বলাই ওলাই আহিলোঁ। এয়া দেখিছে ফ্ৰণ্টৰ পৰা দেখাই দিছোঁ, ফ্ৰণ্টৰ পৰা মন্দিৰখন দেখাই দিছোঁ। আপোনালোকে এয়া দেখিছে মন্দিৰখনৰ দৃশ্য কি ধুনীয়া দেখিবলৈ। আপোনালোকে দেখিছে নিশ্চয়। আমি অলপ সোনকালে আহিলোঁ, সেইকাৰণে এতিয়া গৈছোঁগৈ আৰু। এতিয়া মানুহ আহিবলৈ আৰু আছেই, বাকী মানুহ আহি আছে, লাহে ধীৰে মানুহ আহি আছে। দেখিছে মানুহ কিমান ভিৰ হৈছে, আৰু আগলৈ আৰু ভিৰ হৈ আছে মানুহ। এইখিনিতে আপোনালোকৰ বাবাজীহঁত বহি থাকে। বাবাজী এইফালে কিছুমান ভিক্ষা খোজা মানুহ বহি থাকে। সেৱা কৰিলোঁ। এইফালে আপোনালোকে দেখিছে একদম মানুহ যাবলৈ জেগা নাই, ইমানে ভিৰ মানুহ। ইয়াতে দেখিলোঁ ওলাই আহি আইতা দুগৰাকী বহি আছে। ভাবিলেও সেৱা কৰোঁচোন বোলো, তাকে পইচা দি মেলি সেৱা কৰিলোঁ। আইতা দুগৰাকী ধুনীয়াকৈ আশীৰ্বাদ কৰিছে বাৰু। ভাল লাগিলে এনেকৈ, ভাল লাগে আৰু লগ পাই। তেওঁলোকেতো এতিয়া কাম একো কৰি খাব নোৱাৰে ন, সেইকাৰণে সেৱা কৰিলেও 2 এটকা দিলেও তেওঁলোকৰ কিবা এটা হয় ন, সেইকাৰণে সেৱা চেৱা কৰিলোঁ আৰু। ইফালে আকৌ ওলাই আহি দেখিলোঁ দাদা এজন বহি আছে। তেওঁ চকুৰে নেদেখে, তেওঁক দিলোঁ পইচা 5 টকা খুচুৰা নাছিলে, যিহেতু 5 টকা এটাকে দি মেলি কিবা এটা সহায় কৰিলোঁ আৰু। এতিয়া তললৈ গৈ আছোঁ। তললৈ শিৱদৌলখন বহুত ওপৰত আছে। তলত যোনটো চিৰি নামি যোৱা বা উঠি অহা চিৰিটো বহুত তললৈ আছে। আপোনালোকে আহি উঠোঁতে ভৰি বিষাই যায়। আমি এইটো চিৰিটো দি অহা নাই, বেলেগ এটা ৰাস্তা দি উঠি আহিলোঁ। একেবাৰে স্কুটিখন উঠাই আনিলোঁ। এইফালে আপোনালোকক দেখাম বাৰু। আমি এইফালে দি নামি নাযাওঁ, হ'লেও আপোনালোকক অলপমান দেখাম বাৰু চিৰিটো কিমান তলত আছে। আৰু এইফালে উঠা নমা বহুত ভৰি বিষাই যায়গৈ, সেইকাৰণে এইফালে নাহিলোঁ। এইফালে বেলেগ এটা ৰাস্তা দি আহিলোঁ। ডাইৰেক্ট স্কুটিখন উঠাই আনিলোঁ আৰু। সেয়া এতিয়া দেখিছে আপোনালোকে কিমান দীঘল চিৰিটো, বহুত তললৈ আছে। ওপৰৰ পৰা মই একেবাৰে ওপৰৰ পৰা দেখাই দিছোঁ। তললৈ একদম পাহাৰৰ ওপৰত থকাৰ নিচিনা লাগে, কিমান তললৈ আছে। দেখিছে আপোনালোকে এইফালে চাৰিওফালে ঘৰ আছে, মন্দিৰৰ চাৰিওফালে ঘৰ আছে। তললৈ মানুহ কিছুমান নামি আছে, কিছুমান আহি আছে। এয়া দেখিছে তললৈ কিমান দূৰত আছে চিৰিখুটো, বহুত দীঘল আৰু মন্দিৰখন বহুত ওপৰত আছে। এতিয়া আমি যিহেতু একো খাই অহা নাই, মন্দিৰলৈ আহিলেতো একো খাই নাহে ন, সেইকাৰণে এতিয়া পূজা চূজা কৰি হ'ল যিহেতু, এতিয়া আইচক্ৰীম বেপাৰী ৰখি আছে, আইচক্ৰীম খাওঁচোন বোলো। মই যে কৈছিলোঁ আপোনালোকক এই বেলেগ এটা ৰাস্তা দি আমি উঠি আহিছিলোঁ বুলি, এইটো ৰাস্তাই হয়। এইটো ৰাস্তা দি আমি এতিয়া যাবলৈ ওলাইছোঁ। ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা পালে জনাব কমেণ্ট বক্সত।